Hello everyone, welcome to Satya'sKitchen. অসমীয়া পাকঘৰলৈ সকলোকে আদৰণি জনাইছোঁ। লেফট অভাৰ বা থাকি যোৱা প্ৰকাৰৰ পৰা বনাব পৰা আৰু এটা ৰেচিপি লৈ আজি আহিছোঁ আপোনালোকৰ ওচৰলৈ। আগৰ ৰেচিপিটো যদি আপোনালোকে চোৱা নাই তেন্তে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে চাব পাৰিব। আৰু আজি বনাবলৈ লৈছোঁ থাকি যোৱা মাহ প্ৰকাৰৰ পৰা বনোৱা কাৰি পকৰা। এই ৰেচিপিটো ইমানেই টেষ্টি হয়, আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আৰু মোক জনাব। ৰেচিপিটো যদি ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি বিচাৰে আপোনালোকৰ ফ্ৰেণ্ড আৰু ফেমিলিৰ লগত এই ৰেচিপিটো শ্বেয়াৰ কৰিব পাৰিব। তেতিয়াহ'লে আহক আৰম্ভ কৰি দিওঁ। মাহ প্ৰসাদৰ কাৰি পকৰা বনাবৰ কাৰণে মই ইয়াত লৈছোঁ মাহ প্ৰসাদ, য'ত তিয়াই থোৱা বুট আৰু মগু আছে। লগতে ইয়াত মই অলপমান কাবুলি চানাও দি দিছোঁ। কেতিয়াবা মাহ প্ৰসাদত কাবুলি চানা দিয়া থাকে, তেতিয়া নিদিলেও হয়, বা যদি আপোনালোকে নিবিচাৰে তেতিয়াও আপোনালোকে নিদিবও পাৰে, কিন্তু যদি কাবুলি চানাটো দিয়ে তেতিয়াহ'লে খাবলৈ অলপ বেছি ভাল হয়। এতিয়া প্ৰথমে মাহ প্ৰসাদখিনি মই এটা গ্ৰাইণ্ডাৰত পিচি ল'ম। ইয়াৰ লগতে মই এটুকুৰা আদাও দিছোঁ আৰু দিছোঁ 2টা কেঁচা জলকীয়া। এতিয়া এইখিনি অলপমান পানীৰ লগত ভালদৰে গ্ৰাইণ্ড কৰি ল'ম, ঠিক এনেদৰে। এতিয়া মই এটা চপাৰ লৈ লৈছোঁ, য'ত মই 3টামান পিঁয়াজ কাটি ল'ম। আপোনালোকে সৰু সৰুকৈ হাত কটাৰীও কাটি ল'ব পাৰে পিছে, কিন্তু এই যন্ত্ৰটো ব্যৱহাৰ কৰিলে সৰহকৈ যদি পিঁয়াজ কাটিব লগা হয় তেতিয়াহ'লে সুবিধাও হয় আৰু লগতে চকু পানীও নোলায়। এইখিনি হৈ গ'ল। এতিয়া দেখিলে নহয় কিমান ধুনীয়াকৈ মিহি মিহিকৈ কোট খালে। যদি এনেকৈ কাটিব নিবিচাৰে তেতিয়াহ'লে দীঘল দীঘলকৈ যেনেকৈ পকৰি দিওঁতে কাটোঁ আমি, সেনেকৈ কাটি ল'লেও হৈ যাব। যিহেতু এই পাত্ৰটো ডাঙৰ, সেইকাৰণে মই ইয়াতে পিচি ৰখা মাহ প্ৰসাদখিনিও ইয়াতে দি দিছোঁ একেলগে মিক্স কৰিবৰ কাৰণে। মাহ প্ৰসাদৰ পেষ্টখিনি এতিয়া পিঁয়াজখিনিৰ লগত ভালদৰে মিক্স কৰি ল'ম। তাৰপিছত ইয়াত এড কৰিছোঁ 3 টেবুল চামুচ বেচন, হাফ টিস্পুন আজৱাইন দিছোঁ, কিন্তু মই আজৱাইনৰ টেষ্টটো বনোৱাৰ পিছত মই ভাল নাপালোঁ, যিহেতু এইটো অকণমান চিংৰাৰ নিচিনা টেষ্ট এটা আহে, যিটো মই ভাল নাপালোঁ। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে এড কৰিব পাৰে। ধনিয়াৰ পাত কাটি লোৱা অলপমান দিছোঁ, যিহেতু পকৰিত ইয়াৰ টেষ্টটো ভাল লাগে। আৰু দিছোঁ নিমখ, যিটো আপোনালোকে সোৱাদ অনুসৰি ল'ব পাৰে। এতিয়া মই সকলোখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া আন এটা ডাঙৰ চাইজৰ বাতিত মই কাৰিৰ কাৰণে প্ৰিপেয়াৰ কৰি ল'ম। তাৰ কাৰণে লৈছোঁ কাৰ্ড। মই ইয়াত ডাঙৰ চামুচেৰে 2 চামুচ লৈছোঁ আৰু লগতে দিছোঁ 2.5 টেবুল স্পুন বেচন। নিমখ দিছোঁ 2.5 টিস্পুন, এইটো আপোনালোকে নিজৰ টেষ্ট অনুযায়ী ল'ব পাৰে। কাশ্মীৰী ৰেড চিলি পাউডাৰ 1 টিস্পুন, হালধি 1 টিস্পুন। ইয়াত হালধিটো অকণমান বেছি দিলেও বেয়া নালাগে, কাৰণ ইয়াৰ পৰাই কাৰিটোৰ কালাৰটো ধুনীয়াকৈ উঠে। আৰু দিছোঁ ঘৰতে পিচি লোৱা ৰোষ্টেড জিৰা ধনিয়া পাউডাৰ 1/2 টিস্পুন। এতিয়া এটা হুইস্কাৰে আটাইখিনি একদম ধুনীয়াকৈ মিক্স কৰি ল'ব, যাতে বেচনৰ কোনো ধৰণৰ লাম্পছ ৰৈ নাযায়। এতিয়া ইয়াত লাহে লাহে পানী এড কৰিম। ইয়াত মই 1/2 লিটাৰ পানী ব্যৱহাৰ কৰিছোঁ। ইয়াত এটা কথা মন কৰিব, যাতে পানী দিওঁতে সদায় এইখিনি সময়তে সৰহকৈ দি ল'ব, যাতে সিজাই থাকোঁতে পাছত পানী আৰু এড কৰিবলগীয়া নহয়। সকলোখিনি যোগাৰ কৰাৰ পাছত এতিয়া আহিব গেছৰ কাম। প্ৰথমে আমি কাৰিখিনি বনাই ল'ম। তাৰ কাৰণে মই এটা কেৰাহীত তেল দিছোঁ। ইয়াত মই 3 টেবুল স্পুন ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে। তেলখিনি গৰম হ'লে ইয়াত মই 1 টিস্পুন মেথিগুটি এড কৰিছোঁ আৰু মেথিখিনি 4-5 ছেকেণ্ডমান ভজাৰ পাছতে ইয়াত মই চাহি জিৰা 1/2 টিস্পুনো এড কৰি দিলোঁ। মেথি আৰু জিৰাখিনিৰ পৰা ধুনীয়া সুগন্ধ ওলালে ইয়াত সৰু সৰুকৈ কাটি লোৱা এনেকৈ পিঁয়াজ মই অলপমান সৰহকৈ দিছোঁ, সেইখিনিও ইয়াত দি দিম।
এতিয়া পিঁয়াজখিনি অকণমান ৰঙা হোৱালৈকে ভাজিব লাগিব। বেছি ৰঙা কৰিব নালাগে, অকল অলপমান ট্ৰান্সপাৰেণ্ট হৈ গ'লে হৈ যায়। বেছি ৰঙাও কৰিব নালাগে ইয়াত। পিঁয়াজখিনি অকণমান ট্ৰান্সপাৰেণ্ট হোৱা যেন হ'লে ইয়াত মই সৰু সৰুকৈ কাটি লোৱা এটা বিলাহী আৰু এটা জলকীয়া, মই কেঁচা জলকীয়া এনেকৈ ফালি দিছোঁ, সেইখিনিও একেলগে ইয়াতে দি দিম। আৰু বিলাহীখিনি যেতিয়ালৈকে অকণমান কোমলি নাযায় তেতিয়ালৈকে এইখিনি ভাজি থাকিম। বিলাহীখিনি অলপ কোমলীয়া হ'লেই মানে অলপমান সিজিলে ইয়াত আমি আগতে ৰেডি কৰি থোৱা দৈ আৰু বেচনৰ যিখিনি কাৰি সেইখিনি আমি ইয়াতে ঢালি দিম। ইয়াত যেতিয়া ঢালিব তেতিয়া গেছৰ ফ্লেমটো সদায় শ্ল' কৰি ৰাখিব আৰু হেতা এখনে 2-3 মিনিটমান লাহে লাহে লৰাই থাকিব। যেতিয়া দেখিব যে কাৰিখিনি লাহে লাহে উতলিবলৈ ধৰিছে তেতিয়া গেছটো মিডিয়াম কৰি দিব আৰু নিজে নিজে উতলিবলৈ দিব। কাৰিখিনি উতলিবলৈ দি মই আন এটা কেৰাহীত অলপ সৰহকৈ ৰিফাইন তেল গৰম হ'বলৈ দিছোঁ। এতিয়া পকৰীখিনি বনাবৰ কাৰণে মই হাতখন এনেকৈ অলপমান পানীৰে তিয়াই লৈছোঁ। এনেকুৱা কৰিলে তেতিয়া বাটাৰখিনি যিখিনি ইয়াৰ মছলা সেইখিনি হাতত লাগি নধৰে। চাব বেছি পানীও নল'ব, নহ'লে হাতৰ পৰা পানী যদি তেলত পৰে তেতিয়া ছিটিকি আহিব পাৰে। এতিয়া এনেকৈ পকৰীখিনি বনাই ল'ম। পকৰীখিনি ধুনীয়াকৈ চাৰিওফালে গোল্ডেন কালাৰ আৰু ক্ৰিস্পি হোৱালৈকে ফ্ৰাই কৰি ল'ব লাগিব। কাৰিখিনি যেতিয়া উতলি অকণমান ডাঠ হ'ব, ইয়াৰ কনচিষ্টেঞ্চিটো আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী ল'ব পাৰে। যেনে ধৰক ৰুটি খাবলৈ হ'লে অলপমান, ৰুটিৰ লগত খাবলৈ হ'লে অকণমান ডাঠ ৰাখিব পাৰে। যদি ভাতৰ লগত খায় তেতিয়াহ'লে অলপ পাতলা ৰাখিলেও হয়। মই যিহেতু ভাতৰ লগত ব্যৱহাৰ কৰিম সেইকাৰণে অলপ পাতলাকৈ ৰাখিছোঁ। কাৰিখিনি মোৰ মন পচন্দৰ কনচিষ্টেঞ্চিত অহাৰ পাছতেই মই গৰমে গৰমে বনাই ৰখা পকৰীখিনি এই কাৰিখিনিৰ ওপৰত দি দিম আৰু মই ইয়াত গেছৰ ফ্লেমটো এতিয়া অফ কৰি দিলোঁ অলৰেডি। এনেকৈ এতিয়া মই 10 মিনিটমানৰ কাৰণে ঢাকন লগাই গ্ৰাপত ৰাখি থৈ দিম আৰু ছাৰ্ভ কৰিবৰ সময়ত ইয়াত অকণমান আমি কেঁচা ধনিয়া পাত ছটিয়াই দিম, তেতিয়া ইয়াৰ গোন্ধটো বহুতেই ধুনীয়া হৈ যায়। ৰেচিপিটো নিশ্চয় এবাৰ ট্ৰাই কৰিব আৰু ট্ৰাই কৰি মোক জনাব কেনেকুৱা পালে। যদি মোৰ ৰেচিপিবোৰ আপোনালোকে ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈও মই এনেকুৱা ধৰণৰ ভাল ভাল ৰেচিপি আপোনালোকৰ ওচৰলৈ আনি থাকিম। তেতিয়াহ'লে আজিলৈ আহিছোঁ, নমস্কাৰ।